friends, welcome back to my YouTube channel. So आज मैं इतना जाबा उलाइছো সূৰ্য পাহাৰত ইফালে মই জমি আছে আগত আছে আৰু দুজন গৌৰী আৰু এজন ল'ৰা তো আমি এটা সূৰ্য পাহাৰত যাব উলাইছো তো আপোনালোকে চাব তাত কি দেখা পাম মই আগতে যাই পোৱা নাই এই ফাৰ্ষ্ট টাইম যাই আছো আৰু সূৰ্য পাহাৰত বোলে 9999টা শিৱলিংগ আছে বোলে চাওকছো সেই শিৱলিংগ কেইটা কোনোবা তাত লগ পালে খুদিব পাৰিম কিমান পুৰণি সেই শিৱলিংগ কেইটা আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব দেই তো ফ্ৰেন্ডছ আমি এতিয়া বৰ্তমান সূৰ্য পাহাৰ আহি পালো আৰু মানে মই আগতে তেনেকৈ আহি পোৱা নাই এইবাৰে ফাৰ্ষ্ট আহি পাইছোঁ তো ইয়াত কি দেখা পাওঁ যি দেখা পাওঁ মই আপোনালোকক দেখাওঁ আপোনালোকে চাব ভিডিঅ'টো কি মন্দিৰ বুলি কয় সূৰ্য মন্দিৰ ন অসমত এটাই আছে এইটোৱে ন আৰু এইফালে কিবা মিটিং চলি আছে মানে আজি আৰু এইফালে উঠিব পাৰি ন এইফালে এটা এইবিলাক শিলৰে পাথৰ কিবা আছে মানে ধুনীয়া লাগে প্লেচটো মই আপোনালোকক দেখা আছোঁ চাব একদম ভিউটো মানে মজা ভিউ আৰু এইফালে এটা মন্দিৰ আছে আৰু ইয়াৰে ভিউটো চাই কি ধুনীয়া গোটেই শিলৰে মানে একদম প্লেচটো মজা প্লেচ আৰু চাই লওক একবাৰ অকণমান ওচৰত আহি দেখালো চাই লওক আপোনালোকে মন্দিৰটো এই সূৰ্য পাহাৰত মানে শিৱলিংগ মানে বহুত কেইটা আছে 9999টা মানে শিৱলিংগ আছে আপোনালোকক দেখাইছো চাব এইবিলাকো চব শিৱলিংগই ন এইবিলাক শিৱলিংগ এইবিলাক মানে বহুত শিৱলিংগ আছে ইয়াতে চব আৰু এইবিলাকো আপোনালোকে দেখিছে গোটেই মানে শিলবিলাকত গোটেই শিৱলিংগ এনেকৈ বনাই থৈ দিছে এইটো কিমান পুৰণি মই নাজানো কিন্তু বনাই থৈ দিছে 9999টা মানে শিৱলিংগ আছে বুলি জানে ইয়াতে ভৰি চৰিবিলাক ধুই ল'লে ময়ো অকণমান ধুই লওঁ আজি গৰমটো মানে আচৰিত গৰম আছে ওপৰৰ ফালে যাই আছোঁ ওপৰৰ ফালে এইফালে এটা ৰাস্তা আছে তাত কিনো দেখা পাওঁ মই আপোনালোকক দেখাই আছোঁ চাব ভিডিঅ'টো মই আগতে আহি পোৱা নাই আজি প্ৰথম আহি পালোঁ আজি কি বা দেখা পাওঁ যি দেখা পাওঁ মই আপোনালোকক দেখা পাম আৰু এইফালে চাই লওঁ এইফালেকে চিৰি দি মানে এনেকৈ যাই আছোঁ গোটেই শিলৰে ঠাই আৰু এইবিলাক গোটেই শিল আৰু এইফালে গুহা টাইপ বস্তু মানে হয় ভিতৰেদি এনেকৈ সোমাই যাব লাগে ভাত আছে আজি ৰ'দটো কেনেকুৱা বহুত গৰম না একদম গৰম এইফালে ভিতৰত সোমাই যাওঁ কি বা পাওঁ চাওকচোন একদম গুহা টাইপ মই এই খুৰাজনক সুধি লওঁ এই শিৱলিংগবিলাক কিমাননো পুৰণি হয় শিৱলিংগ কিমান মান আছে ইয়াতে এতিয়া চব মূৰ্তি আপোনাৰ 100 এটা কম 1 লাখ 1 লাখ আছে আৰু এই শিৱলিংগবিলাক কিমান পুৰণি হয় এতিয়া যেতিয়া পৃথিৱী তৈয়াৰ হৈছে তেতিয়াৰ পৰাই আৰু এইবিলাক আগৰ পৰাই আছে ন বহুত পুৰণি হয় ইয়াতে মানে আগতে মানে শিৱলিংগ দেখা পালো আৰু শুনিছো কিবা 9999টা মান আছে এইটো আপোনাৰ একদম ব্ৰহ্মপুত্ৰ পাৰৰ পৰা তাতেও আছে হয় শিৱলিংগ কেম্প বাজাৰ বুলি কয় কেম্প বাজাৰ এইপিনে সেইফালে আচ্ছা আজি মই প্ৰথম আহিলো ইয়াতে তেনেকে শুনিছিলো 9999 আছে বুদ্ধদেৱো আছে সেইফালে কোনফালে আছে এইটো হৈছে আপোনাৰ দক্ষিণ ফালে আৰু এইফালে ওপৰৰ ফালে কি আছে আৰু ওপৰৰ ফালে গংগা আছে পুখুৰী আছে চাব যাব পাৰিম ন এইদিন নহয় সেই হনুমানৰ উঠব লাগে সেইফালে যাব লাগে আৰু এনে এইফালে কি এইফালেদি এইখিনি ঘিৰাও আছে ঠিক আছে দিয়ক দাদা তো এইফালে চাই লোৱা একবাৰ এইফালৰ পৰা চিনাৰী ওপৰত গোটেই শিল আৰু এইটো এটা ডাঙৰ শিৱলিংগ আছে মই অকণমান জুম কৰি কেনে দেখাইছে এইটো দেখাইছে বুদ্ধ স্তূপ ডাঙৰবিলাক বোলে বুদ্ধ স্তূপ হয় আৰু এইফালে আপোনাৰ তলৰ এইবিলাক দেখা পাইছে ডাঙৰ এইবিলাক শিৱলিংগ এইবিলাকো আছে এইবিলাক বুদ্ধ স্তূপ বুলি কয় আৰু এইফালে তলৰ ভিউটো চাব কি ধুনীয়া মজা একদম চিনাৰীটো হেল্ল' আৰু একপাক এইফালে যাওঁ এইফালে কি আছে আপোনালোক চাওঁ যি দেখা পাওঁ গোটেইখিনি আপোনালোকক দেখাম তো ভিডিঅ'টো চাই থাকিব
এইফালেও মানে শিৱলিংগ বহুত ডাঙৰ ডাঙৰ আছে। তো আপোনালোকক দেখাই আছো, শিলৰে মানে ধুনীয়াকৈ বনাই থৈ দিছে। চাব জাগাটো মানে এনেকুৱা আহি কেনে মোৰ একদম মানে দিল খুচ হৈ গৈছে আৰু জাগাটো মজা লাগিছে। এইটো এটা দেখিছে কি ধুনীয়াকৈ বনাই থৈ দিছে। আৰু আছে আগৰ পানে দেখাইছে। এইবিলাক মানে বহুত পুৰণি, সেইটো বহুত পুৰণি আৰু এইবিলাক জাগাটো চা কি মজা জাগা। এইফালে এটা নিজৰা আছে, নিজৰা ধুনীয়াকৈ এতিয়া চাগে অকণমান পানী কম, তাৰ কাৰণে পানীটো অলপ কমি আছে, কিন্তু পানী পৰি আছে। আৰু ডাঙৰ এটা শিৱলিংগ দেখিছো, দেখাই আছো। এইটো দেখিছে, এইটো কিমান ডাঙৰ এটা শিৱলিংগ আপোনালোকে ভাবক। এইবিলাক কিমান পুৰণি, কোনে বনাইছে কোনে জানিব, কিমান পুৰণি এটা ডাঙৰ শিৱলিংগ। আপোনালোক অকণমান তলৰ অকণমান চত দেখাই আছো, তলখিনিও মানে ধুনীয়া লাগে আৰু আহি কেনে মানে মনটো ভালে লাগিছে, আহি কেনে মানে বঢ়িয়া লাগিছে। ইয়াৰ পৰা অকণমান আপোনালোক তলৰ ভিউটো দেখাইছো, চাওক। প্লেচটো আহি কেনে মজা লাগে, ধুনীয়া প্লেচ একদম। ভাত হৈছে নেকি দৌৰি? কিমান ভাগাৰ? গৰম বেছি লাগছে না? একদম অত্যাচাৰ গৰম আজি। তো ভাগাৰ লাগছে না? হয় নেকি? ভাগাৰ লাগিছে? একদম গৰমতে কেনেকুৱা? অত্যাচাৰ গৰম ন? আৰু এটা আপোনালোকক দেখা পাইছো, মস্ত ডাঙৰ এটা শিৱলিংগ দেখাব গৈ আছো। চাব ভিডিঅ'টো একদম মানে পুৰা ভাগত ধৰি গৈছে আৰু ডাঙৰ এটা শিৱলিংগ। এইটোৰ ওচৰৰে আৰু এটা আছে, এইটোৰ ওচৰৰে আৰু এটা আছে। এইটো কিমান শিৱলিংগ আৰু কিমান ডাঙৰ ভাবক আপোনালোকে, কিমান ডাঙৰকে বনাইছে। ৰিলচ ভিডিঅ' বনাইছে, এইফালে গৌৰী মানে ভিডিঅ' কৰাইছে। চাওক এটা আৰু কি মচন হ'ল, এটা কি মচন, কিহৰ ৰিলছ তই মচনেচোন নাই। এইফালেও এটা ডাঙৰকৈ শিৱলিংগ বনাই থৈ দিছে। আপোনালোকে গণি কেনে হিচাপ কৰি শেষ কৰিব নোৱাৰিব, ইমানেই আছে মানে ইয়াতে। আপোনালোকে আহি কেনে এবাৰ নিজে চাই যাব। কেইটামান সৰু ল'ৰাই গাঁৱৰ চাউত ধুই আছে, কি ধুনীয়াকে পানীত এনজয় লৈ আছে। ভাইটি সাঁতুৰিব জানা? বাহ, কিমান দোৱা আছে? এইটো বহুত দোৱা আছে, বাপৰে। গা ধুই কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে? আৰু এইটো ভাইটি, এইটো পানীৰ তলত নুমাই গেল দেখোন। তুমিও পাৰা পানীৰ তলত? বাপৰে। এইফালেও যাই আছো, এইফালে কিমান বা যাব লাগে গম নাপাওঁ। ৰ'দত একদম তাৰমানে ফেফেনি বাহিৰ হৈ গৈছে, গোটেই ওপৰৰ পৰা একদম গোটেই ঘামত পুৰা জিকি গৈছে আৰু ইমান ৰ'দ দিছে আজি, বাপৰে বাপ। দেখিছে আপোনালোকে কিমান ডাঙৰ শিৱলিংগ? বা মোৰ মুখেদি মাত নোলোৱা হৈ গৈছে, মানে ইমানে ভাগত ধৰিছে। কিমান ডাঙৰ শিৱলিংগ ভাবক আপোনালোকে। চাওক, এইবাৰ এটা গুহা চাব যাই আছো, জেইন কেভ নামটো। চাওক আপোনালোকে, আপোনাক দেখাইছো, চাব। ইয়াতো মানে আৰু এটা সৰু শিৱলিংগ বনাই থৈ দিছে। কি ডিজাইনত, কেনেকুৱা ডিজাইনত বনাই থৈ দিছে, পুৰা তাৰমানে চাই মজা লাগে আৰু ইয়াতে। সিহঁতে মানে কিবা তেনেকে চিৰি আছে, সিহঁতৰ ভিতৰত সোমাই যাব পাৰে। কি আছে চাওঁ, পুৰা গুহা টাইপ আৰু গোটেই মানে এইবোৰ কি ডাঙৰ শিল।
কেনেকুৱা গুহা বাপৰে বাপ ভয় লাগে আৰু এইফালে গোটেই এইবিলাক পানী মানে নিজৰা এটা আছে চাগে ক'ৰ পৰা বা পানীটো আহিছে গম নাপাওঁ এইফালৰ পৰা তেনেকে পানীটো আহিছে এনেকে গৈ আছে কিমান ডাঙৰ শিল এইটো গুহাকে জেইন কেভ বুলি কয় আপোনালোকে দেখিলে নহয় আগৰ সেই পোষ্টাৰখনত জেইন কেভ বুলি সেই জেইন কেভ এইটোৱে হয় এইফালে আৰু নাযাওঁ ওলাই যাওঁ দিয়ক এই দলংখন যে দেখিছে আপোনালোকে এইবিলাকো গোটেই মানে শিলেৰে বনাইছে চাই লওক কি ধুনীয়া আকৃতিত কাটিছে কাটি কেনে এখন দলং বনাই দিছে ধুনীয়াকে একদম সূৰ্য পাহাৰ আৰু ৰাংচাপাৰা ভিলেজ একদম ফুৰি ফুৰি আহিলো আৰু গৰম লাগিছে মই ধুনীয়াকে গা পা ধুই ললো এতিয়া খুৰীহঁতৰ ঘৰত ধুনীয়াকে আমি এতিয়া ভাত চাত খাই লওঁ ভাত চাত খাই কেনে ঘৰত যাওঁ আৰু খাবি না দে খা বাপৰে ভাতৰ লগত বহুত আইটেম দিছে দে এইফালে লোকেল মুৰ্গী ব্ৰইলাৰ মুৰ্গী এইফালে কণী তাৰে আগতে মই খালো হাঁহ আৰু বহুত কিবা কিবি আছে দে তো ধুনীয়াকে ভাতকেইটা খাই লওঁ খাই লৈ কিনে আৰু দেৰি হৈছে এতিয়া আৰু ঘৰত যাওঁ আৰু খুৰী বিচাৰিব নালাগে দিয় আমি ইমান ৰ'দে ৰ'দে গৰমত আহিলোঁ আৰু এতিয়া ধুনীয়াকৈ ভাত খাব ওলাইছোঁ এই ভাত খোৱা টাইমত মানে কাৰেণ্টটো নাই কাৰেণ্টটো গ'ল তাৰ কাৰণে খুৰী আমাক ধুনীয়াকৈ বিচি দি আছে আমি এতিয়া যাব ওলাইলো ঘৰত ধুনীয়াকে ভাত চাত খাই ললো আৰু এতিয়া আৰু এজন লগৰ আছিল তাৰ ঘৰতো গ'লো মই ব্লগ চলগ নামানো যিহেতু মোৰ মোবাইলে ইমান চাৰ্জ নাই আৰু এতিয়া যাব ওলালো ঘৰত আৰু এইফালে আমাক কিবা কিবি বস্তু দি আছে কি দিলা আৰু নাৰিকল তামোল বাপা ইমান বস্তু দিছা এতিয়া লৈ যাওঁতে কেনেকে লৈ যাওঁ এতিয়া কিমান বস্তু দিছে আমাক চাই লওক চব ইহঁতৰ ঘৰৰে খেতিৰ বস্তু একো কিনা বস্তু নহয় চব একদম ঘৰৰে তই ধৰিব লাগিব ধৰিব পাৰিবি না নাই হা ধৰিব পাৰিবি আৰু চোতালত খুৰীহঁত আছে খুৰীহঁতৰ লগত আমি দুখনমান ফটো উঠিলোঁ যিহেতু আজি প্ৰথম আহিলোঁ এইফালে দাদাই ধুনীয়াকৈ বস্তুখিনি মোৰ গাড়ীত বান্ধি দি আছে যাতে ৰাস্তা ঘাটে ক'তো পৰি নাযায় আমি এতিয়া বৰ্তমান দুধনৈ আহি পালো এইফালে গৌৰী আমাক থব আহিছে আৰু এজন ল'ৰা আহিছিল মানে ইয়াতে পুলিচ আছে তাৰ কাৰণে হেলমেট পিন্ধা নাই তাৰ কাৰণে আহিব পৰা নাই তো আমি এতিয়া ঘৰত যাব ওলাইছো 10 কিলোমিটাৰ মান থব আহিলে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব যদি বেয়া পাইছে ডিছলাইক এটা মাৰি দিব তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো বাই